বুকুত যেন অন্য এক শব্দৰে প্ৰকাশ কৰিব নোৱাৰা শিহৰণ জাগি উঠিছিল। মোৰ বাক হৈ পৰিছিলোঁ। বুকুত হাতখন থৈ মাত লগালোঁ, হেল্ল'। কোৱা। কি কওঁ এতিয়া মই? চিনি পাইছা? কিয় নেপাম? কি কৰিছা? এনেই আছো। তুমি? ময়ো চেম। আৰু সকলো স্তব্ধ হৈ পৰিল। তাইও একো নকয় আৰু মোৰ হাততো একো প্ৰশ্ন নাছিল। মই ফোনটো কাটি দিলোঁ আৰু তৎক্ষণাত হোৱাটছএপত তাইৰ এটা মেছেজ আহিছিল আৰু তাই জাষ্ট এটা স্মাইলি পঠাইছিল। মই ক'লোঁ, কেনে লাগিল কথা পাতি? তুমি দেখোন একোৱে নকোৱা, ইমান লাজ নে? তাই ক'লে, ভাল লাগিল আৰু মোৰ লাজতকৈ তোমাৰ লাজ বেছিয়েই দিয়া। এনেকৈ ইটোৱে আনটোৰ দুখ গুণ গাওঁতে কেতিয়া গধূলি হ'ল গমেই নাপালোঁ। সেইদিনা আমাৰ মাজত ফোনত কথা পতা নহ'লেও মেছেজ যেন বহুত কথা পতা গ'ল। নেক্সট দিনা ইভিনিং আকৌ কল লগালোঁ আৰু তাই মাত লগালে, হেল্ল', লাজুকীয়া ল'ৰাজন। মোৰ পিছে লাজ নাই দেই, লাজুকীলতা। ময়ো লাজুকীলতা নহয় দেই। হয় নহয় মই। হয়। না নহয় মই। আচ্ছা আচ্ছা আচ্ছা, বাদ দিয়া বাদ দিয়া। কি কৰিছা? চাহ খাই আছো। নাস্তা কি পিছে? কুৰকুৰিতে বে। বাহ, মজা নাস্তা দেই। ফটো এটা চেণ্ড কৰিবা আকৌ। হেল্ল' 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 হেল্ল'। তাই ছেকেণ্ডতে মেছেজ দিলে, চৰি ডাঙৰ বা আহিছিল, চ' মই কাটি দিলোঁ। মই ক'লোঁ, আচ্ছা ঠিক আছে। এনেকৈ বহুত বেছি কম সময়ৰ ভিতৰতে আমি বহুত ক্ল'জ হৈ পৰিছিলোঁ, বাট আমাৰ মাজত কোনো লাভ নাছিল। কিন্তু তাইৰ কথাবোৰত মই কিবা যেন এটা উমান পাইছিলোঁ। মোৰ ভাৱ হৈছিল তাইও যেন মোক ভাল পাবলৈ আৰম্ভ কৰিছে। আৰু তাই মোক পাষ্ট লাইফৰ বিষয়ে কিছু কথা কৈছিল, যাৰ বাবে মোৰ ট্ৰাষ্ট আৰু লাভ তাইৰ ওপৰত বহুত বেছি বাঢ়ি গৈছিল। আৰু এনেকৈ আমাৰ ফ্ৰেণ্ডশ্বিপ বহুত মজবুত হৈ গৈ আছিল। ফোন আৰু মেছেজ আমাৰ ডেইলি ৰুটিনত পৰিণত হৈছিল। লাহে লাহে তাই মোক কল কৰিবলৈ আৰম্ভ কৰিছিল। এদিন কল নকৰিলে কিবা যেন খালী খালী অনুভৱ হোৱা হৈছিল। এদিনাখন তাইক কল কৰোঁতে তাইৰ মোবাইল ছুইচ অফ পাইছিলোঁ আৰু বাৰ বাৰ তাইৰ হোৱাটছএপত লাষ্ট চিন চেক কৰি আছিলোঁ আৰু অপেক্ষা কৰিছিলোঁ কেতিয়া তাই অনলাইন আহিব। মনত মোৰ বহুত প্ৰশ্নই খোপনি পুতি আছিল। মোৰ মন বহুত ডাউন পৰি আছিল। বাৰ বাৰ হাজাৰ প্ৰশ্নই মোৰ মন মজুত জগাৰি আছিল। কিবা ভুল কৰিলোঁ নেকি মই? কিবা যেন নিজকে আধৰুৱা যেন ফিল কৰি আছিলোঁ। আৰু সেইদিনা ৰাতি মোৰ ভাত খাবলৈও বহুত মন নগ'ল আৰু নোখোৱাকৈ শুই পৰিছিলোঁ। আৰু তেতিয়া প্ৰায় নিশা 10 বাজিছিল। তাইৰ নামটো মোবাইল স্ক্ৰীণত ভাহি আহিছিল। তাই মোক কল কৰিছিল। সঁচা ইমান শান্তি লাগিছিল মনটোত। এজাক শীতল বতাহে মোক কোবাই দিছিল। মই ৰিচিভ কৰিয়ে খঙত কৈছিলোঁ, হেল্ল', BF-ৰ লগত কাজিয়া কৰা হ'ল নেকি? তাৰ বাবেতো মোবাইলটো অফ কৰিছিলা নে কি কোৱা? নহয় অ', মোবাইলটো বেটাৰী প্ৰব্লেম হৈছিলে। ইভিনিং ভাল কৰি আনিলোঁ জাষ্ট। আৰু মোৰ যে একো বয়ফ্ৰেণ্ড নাই দেই। তোমাক কিমান বাৰ ক'লোঁ, তুমি চাগে আজি গোটেই দিনটো গাৰ্লফ্ৰেণ্ডৰ লগতে কটালা। হ'ব হ'ব, মোৰ দৰে ল'ৰাৰ কোনো GF থাকিব নোৱাৰে বুলি সকলোৱে জানে। কি তোমাৰ দৰে ল'ৰা? তোমাৰ দৰে এজন স্মাৰ্ট এণ্ড ক্ৰিয়েটিভ পাৰ্চন পাবলৈ সকলো ছোৱালীয়ে বিচাৰে। তুমিও বিচৰা নেকি? ধেই কিবা। তাই ফোন কাটি দিলে। তাইৰ হাঁহিত যেন মই কিবা এটা উত্তৰ বিচাৰি পাইছিলোঁ। শব্দৰে প্ৰকাশ নহ'লেও আমাৰ মাজত তেতিয়া ফ্ৰেণ্ডশ্বিপৰ ওপৰত যেন কিবা এটা সম্বন্ধ বিৰাজ কৰিছিল। ইনডাইৰেক্টলি যেন আমি সকলো প্ৰশ্নৰ উত্তৰ পাই গৈছিলোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে তাইৰ লগত মেছেজ কৰিলে মোৰ মুখত যেন এটা হাঁহিয়ে গাল কোচ খুৱাই ৰাখিছিল প্ৰতিটো সময়তে। আৰু হাঁহি হাঁহিয়ে দি গৈছিলোঁ
তাই বিচৰা ধৰণে প্ৰতিটো প্ৰশ্নৰ উত্তৰ। অহ দাদা, কি পিছে ইমান যে হাঁহি আছা মোবাইলটো চাই? অ' মা চোৱাচোন, দাদাই আজিকালি অলপ মোবাইলটো লৈ বেছি চোৱা যেন পাওঁ। হে পাগল, সমনি ৰাতিত কপিল চাই আছো ৰে। জানো ময়ো জানো। লাহে লাহে যেন মই তাইৰ মেছেজ কলত মগ্ন হৈ গৈছিলোঁ। যদিও বন্ধুবৰ্গৰ লগত কেতিয়াবা কথা পাতি থাকোঁ, তাইৰ মেছেজ আহিলে মই চেঞ্জ হৈ গৈছিলোঁ। উৰা মাৰি যাব মন গৈছিল মোৰ বিচনাখনলৈ। অকলশৰে মোবাইলটোৰ লগত থাকি মই বহুত কমফৰ্ট অনুভৱ কৰা হৈছিলোঁ। মই মানে বৰ অকলশৰীয়া অনুভৱ কৰা হৈছোঁ। কিয় ঘৰৰ মানুহবোৰ কলৈ গ'ল? নহয় মানে বেলেগ অকলশৰীয়া আৰু। হেণ্ডচাম এণ্ড স্মাৰ্ট আছা নহয়, চিন্তা নকৰিবা, পাই যাবা। পাইছোৱেই, জাষ্ট ক'ব পৰা নাই। কোন হয় কোৱা না, মই কৈ দিম দিয়া। নাই তুমি ক'ব নোৱাৰা। দিয়া তুমি চিনিও পোৱা ভালকৈ তাইক। কোন হয় প্লিজ কোৱা না। আৰে ক'বানে? তোমালোকৰ যে আইনাখন ভালকৈ চাই লোৱা। ধেৰ পাগল। কাকনো দেখা পালা? ৰ'বা ফোন নাকাটিবা। তুমি বুজি পাইছাই চাগে, মই তোমাকে ভাল পাওঁ শিখা। তুমি মোক ভাল পোৱানে?